হেল্ল' হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি এটা নতুন ৰেচিপি আপোনালোকৰ চাবলৈ আকৌ আহিছোঁ। আজি ৰেচিপিটো বনাম খাচী মাংস আলু দি। কেনেকৈ বনাম সৰুৰ পৰা আপোনালোকে সকলোকে চাব, ধুনীয়াকৈ বুজি পাব। ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, চেনেলটো লাইক কমেণ্ট কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ৰেচিপিটোৰ কাৰণে মই তৈয়াৰ কৰি ল'লোঁ। লচুন চিলি লৈছোঁ, এক টুকুৰা আদা লৈছোঁ, পিঁয়াজ দুটা, শুকান জলকীয়া, লং, ডাল, এলাইচি, জালুক এইখিনি মই ধুনীয়াকৈ ভাঙি লৈছোঁ আৰু এই আলুখিনি মই কাটি লৈছোঁ আৰু এয়া হৈছে খাচী মাংস। এতিয়া মই ধুনীয়াকৈ আজি মছলাখিনি মই মিক্সাৰত নিদিওঁ বা শিলপতাটো নিবিছোঁ। আজি মই এইখনতে ৰুকি দিম মছলাখিনি। চাই থাকক মোৰ ভিডিঅ'টো। এয়া ফাইনেলি মই ধুনীয়াকৈ কুটি ল'লোঁ, মিহি মিহিকৈ কুটি ল'লোঁ, দেখিছে আপোনালোকে। আদা, নহৰু, এয়া জলকীয়াকেইটা মই এনেকৈ কাটি ল'লোঁ আৰু পিঁয়াজখিনিও কাটি ল'লোঁ। এতিয়া মই এইখিনি মাংসত দিওঁ। প্ৰথমতে মই এয়া পিঁয়াজখিনি দিলোঁ, পিঁয়াজখিনি দি দিলোঁ। তাৰপিছত এই আদাখিনিও দিলোঁ, নহৰুখিনি দিলোঁ, এয়া শুকান জলকীয়াখিনি দিলোঁ আৰু চব মছলাখিনি মই দি দিলোঁ ধুনীয়াকৈ। এতিয়া ইয়াতে দিম জিৰা গুড়া, চাই থাকিব। এই জিৰা গুড়া দিলোঁ, তাৰপিছত দিম হালধি দিলোঁ। এতিয়া দিম ইয়াত মিঠাতেল। এতিয়া মই ধুনীয়াকৈ এইখিনি মিলাম, চাই থাকক। মই ধুনীয়াকৈ সানিম। এতিয়া ধুনীয়াকৈ মই মিলাই লওঁ। এয়া মই ধুনীয়াকৈ সানি ল'লোঁ। এতিয়া দিম ইয়াতে নিমখো দি দিওঁ। তাৰপিছত মই আলুখিনিও দি দিলোঁ ইয়াতে, ধুনীয়াকৈ সানিম। এয়া ধুনীয়াকৈ সানিম। সানি পেলাই মই ধুনীয়াকৈ বহাই দিম জুইত। এয়া ফাইনেলি মই গেছত এতিয়া উঠাই দিলোঁ আৰু ধুনীয়াকৈ ঢাকি দিম। এয়া দেখিছে মাংসটো অকণ হিলাই দিছোঁ, হিলাই দিম আকৌ ধুনীয়াকৈ ঢাকি দিম, সিজিব লাগিব। এয়া দেখিছে পিঁয়াজবিলাক ফাইনেলি গলিব ধৰিছে। চাই থাকক। এয়া দেখিছে, মই ভিডিঅ'বিলাক প্ৰায়ে হয় ভিলেজ ষ্টাইলত, গাঁৱলীয়া ষ্টাইলত মই ৰেচিপিবিলাক বনাওঁ। ভাল লাগিলে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। এয়া দেখিছে, এয়া পিঁয়াজ আৰু মাংসৰ পৰা অলপ পানী ওলাইছে, সেইখিনি মই ধুনীয়াকৈ শুকুৱাই দিম। এয়া ধুনীয়া এই পানীখিনি নুশুকোৱালৈকে মই ইয়াত পানী নিদিওঁ। দেখিছে, যদি ধুনীয়াকৈ ভনা হৈ গ'ল মাংসখিনি, পিঁয়াজখিনিও ধুনীয়াকৈ গলি গ'ল। এতিয়া মই দিম ইয়াত পানী, অলপ পানী দিম। পানী দি দেখিছে, এতিয়া মই ধুনীয়াকৈ ঢাকি দিম। এয়া মই মাংসখিনি ধুনীয়াকৈ উতলি আছে। এয়া দেখিছে, আৰু উতলিব, আৰু সিজাব লাগিব, আৰু অলপ সিজাম। এয়া দেখিছে মাংসখিনি প্ৰায় সিজিয়ে গ'ল আৰু ধুনীয়া চেণ্ট ওলাইছে। আপোনালোকেও এনেকৈ বনাই খাব পাৰিব। মিক্সাৰ বা শিলপতাত মছলা নিপিচিলেও হ'ব, চব বস্তু এনেকৈ কাটি দি বনাব পাৰে। ধুনীয়া টেষ্ট হয়, ধুনীয়া লাগে, বনাই খাব। এই দেখিছে চব্জিটোত পিঁয়াজ গলি নাইকিয়া হৈ গ'ল। পিঁয়াজখিনি মই ডাঙৰ ডাঙৰকৈ কাটি দিছিলোঁ, পিঁয়াজ গলি গ'ল। এয়া ধুনীয়াকৈ মাংসখিনিও গলি গ'ল। মই ইয়াত আৰু অকণমান জোল কৰিম। আপোনালোকে জোল নকৰিব পাৰে, এনেকৈও খাব পাৰে। কিয় মইনো ভাতৰ লগত খাম, সেইকাৰণে মই অলপ জোল কৰিম। এয়া ফাইনেলি মোৰ চব্জিটো হৈ গৈছে। শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ। কাইলৈ আকৌ এটা নতুন ৰেচিপি লৈ
আপোনালোকৰ চামলৈ আকৌ আহিম। বাই।